অসমৰ ক'ত আছে এই বিৰল মাহাত্য থকা ঐতিহাসিক নামঘৰ ভাগ, য'ত বছৰটোত মাত্ৰ এটা দিনৰ বাবে জাগ্ৰত হয় নিজেই মহাপ্ৰভু। জীৱন্ত অৱস্থাত ভগৱন্তৰ কৃপাৰে সাক্ষাৎ ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিয়েহি এই ঐতিহাসিক নামঘৰ ভাগৰ বুঢ়া ডাঙৰীয়াই। নমস্কাৰ, আজি আপোনালোকলৈ লৈ আহিছোঁ এটি বেলেগ বিষয়, এক আধ্যাত্মিক বিষয়। প্ৰথমতে সকলোকে অনুৰোধ জনাইছোঁ, যিসকলৰ ভগৱানৰ মাহাত্যৰ প্ৰতি বিশ্বাস নাই, গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা নামঘৰ, মণিকূট, গুৰু আসনৰ মাহাত্যৰ ওপৰত বিশ্বাস নাই, তেওঁলোকে অনুগ্ৰহ কৰি ভিডিঅ'টো নাচাব বা উপলুঙা সূচক মন্তব্য যাতে কোনেও নিদিয়ে, মই সকলোকে কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। প্ৰথমতে আৰু এটা কথা কওঁ, এইটো কোনো ধৰণৰ পেইড প্ৰমোশ্যন নহয় বা এইটো কোনো ধৰণৰ এনেকুৱা ভিডিঅ'ও নহয় যে আপুনি 10জনক শ্বেয়াৰ কৰক, 10 মিনিটৰ ভিতৰত এটা ভাল খবৰ পাব। সেইটো একেবাৰে ভুল কথা, কাৰণ ঈশ্বৰৰ প্ৰতি যদি আপোনাৰ অন্তৰত সঁচা ভক্তি আছে, আপুনি সহৃদয়েৰে যদি ঈশ্বৰৰ প্ৰতি প্ৰণিপাত জনায়, তেনেহ'লে ঈশ্বৰে আপোনাক এনেই চাব। 10জন ভকতক যদি আপুনি শুশ্ৰূষা কৰে, ঈশ্বৰে আপোনাক এনেই চাব। 10জনলৈ ফটো এখন প্ৰেৰণ কৰিলেই ঈশ্বৰে আপোনাক ভাল খবৰ এটা কেতিয়াও নিদিয়ে, এইটো ভুল কথা। গতিকে মই প্ৰথমতে কৈছোঁ, এইটো ব্যৱসায়িক সূত্ৰত বনোৱা ভিডিঅ' নহয়। এই নামঘৰ ভাগৰ এটা বৃহৎ মাহাত্য আছে আৰু বহুত পৰিয়ালে ইয়াত সেৱা ধৰি, এই নামঘৰ ভাগত সেৱা ধৰি সুফল পাইছে। যদি মোৰ দৰে আপোনাৰ জীৱনতো অসুখ অশান্তি, বাধা বিঘিনি, ৰোগ ব্যাধি থাকে বা আপোনালোকে পৰিত্ৰাণ পোৱা নাই, তেনেহ'লে এই নামঘৰ ভাগত এবাৰ মোৰ দৰে সেৱা যদি ধৰে, তেনেহ'লে এই নামঘৰ ভাগৰ মাহাত্য নিজেই গম পাব। আৰু আপোনালোকক প্ৰথমতে কৈছোঁ যে এই নামঘৰ ভাগত জাগ্ৰত হয় মহাপ্ৰভু নিজেই। গতিকে আপোনালোকে যদি সভক্তিৰে কথাখিনি শেষলৈকে শুনে বা শেষলৈকে যদি এই ভিডিঅ'টো চায়, তেনেহ'লে সবিশেষ জানিব ক'ত আছে এই নামঘৰ ভাগ। আৰু নামঘৰ ভাগৰ যিজন নামঘৰীয়া, তেখেতে আপোনালোকক নিজেই ক'ব কেনেকৈ প্ৰতিষ্ঠা হৈছিল এই নামঘৰ ভাগ আৰু বছৰৰ কোনটো দিনত মহাপ্ৰভুৱে নিজে আহি ৰাইজক আশীৰ্বাদ দিয়ে, কেনেকৈ এই গোটেই নীতি নিয়মখিনি তেওঁলোকে পালন কৰে, এই সকলোবোৰ তেওঁলোকৰ মুখেৰে আমি জানিম। শেষলৈকে এই ভিডিঅ'টো চাই থাকিব। ধন্যবাদ। ভকতসকলৰ ভিতৰত এজন মূল বুঢ়া ভকত আৰু তেওঁৰ ধৰমপত্নী বুঢ়া ভকতনী থাকে, যি দুজনক প্ৰথমে সেৱা ধৰা হয়। বুঢ়া ভকতৰ গলত এডাল তুলসীৰ মালা দেখিবলৈ পোৱা যায়। এই গাঁওখনৰ সকলোৱে বিশ্বাস কৰে যে এই নামঘৰ ভাগৰ যি ভাগ মূল খুঁটা, সেই খুঁটা ভাগতেই ভগৱন্তই স্থিতি লৈছে। আৰু আচৰিত হ'বলগীয়া কথা যে বছৰৰ এটা নিৰ্দিষ্ট দিনত এই খুঁটা ভাগৰ বিশেষভাৱে পূজন কৰা হয় আৰু সেইদিনাই বুঢ়া ডাঙৰীয়াই জীৱন্ত ৰূপ দি ৰাইজৰ দুখ দুৰ্দশাৰ খবৰ লয়। এই নামঘৰ ভাগলৈ যাবলৈ আপোনালোকে তেজপুৰ ফালৰ পৰা লখিমপুৰ অভিমুখে যাব লাগিব। আৰু যাওঁতে বাটত যদি অকণমান সময় উলিয়াব পাৰে, তেন্তে মোৰ সখাক মাত এষাৰ লগাই যাবচোন দেই, বৰ ভাল পাব তেওঁ। মই পুনৰবাৰ কৈছোঁ, এয়া কোনো ধৰণৰ পেইড প্ৰমোশ্যন নহয়, মাত্ৰ নামঘৰ ভাগলৈ যাওঁতে বাটতে পোৱা মোৰ সখাৰ ষ্টাৰ্টআপটোৰ লগত চিনাকি কৰাই দিবৰ বাবেহে এই ভিডিঅ'ৰ অংশটো সংযোজন কৰিছোঁ। সঁচা কথা ক'বলৈ গ'লে অসমীয়া মানুহে বেপাৰ বাণিজ্য কৰিব লাগে, কাৰণ বহিৰাগত বহুত আহি পেলাই অসমত নিজৰ স্থিতি দবদবাইছে। আমাৰ অসমীয়া ডেকাৰ ব্যৱসায়টো উঠিব পৰা নাই, উঠিব দিয়া নাই। আৰু কিছুমানে সহজতে ধনী হ'বলৈ গৈ আজিকালি কি কৰিছে, ৰাইজৰ টকা মাৰিছে, চবেই দেখি আছে। গতিকে এনেকৈ কষ্ট কৰি উঠি অহা অসমীয়া যুৱ প্ৰজন্মক আপোনালোকে প্ৰেৰণা দিয়ক। যদি আপোনালোকে ইচ্ছা কৰিছে ল'ম বুলি দুচকীয়া বাহন, বহিৰাগত কোনোবা এখন ডিলাৰত যোৱাতকৈ এজন অসমীয়া উঠি অহা ল'ৰাই কষ্ট কৰি এটা ডিলাৰ স্থাপন কৰিছে। ইয়াৰ পৰা কিনক, যাতে এজন অসমীয়া মানুহে নিজৰ কষ্টৰ উপাৰ্জনখিনি পাব পাৰে। নমস্কাৰ, আজি আমি আহি আছোঁ এনে এখন ডিলাৰলৈ, মানে ডিলাৰলৈ নহয়, মোৰ বন্ধুৰ ওচৰলৈ আহিছোঁ। তাৰমানে মোৰ শ্ৰীমতী আৰু তেওঁৰ বান্ধৱী দেখুৱাই দিয়া দুয়োগৰাকী মানে একেলগে পঢ়িছিলে, স্কুলীয়া দিনত একেলগে বিটিঙানি কৰিছিলে। বাৰু যিয়ে নহওক, লাষ্টত গৈ পেলাই আমাৰ দুজনৰ গাতে কি কয় উজনি খাই পৰিলেগৈ। মোৰজনীয়ে ভিডিঅ' কৰি আছে। এতিয়া মোৰ সখা আৰু আপোনাৰ তেজপুৰৰ পৰা আহিলে সুনাম মহাদেৱ যিটো কিনাৰতে আপুনি পাব মোৰ ডিলাৰটো, দাসিমতৰ ইয়ামা। আৰু লখিমপুৰ ছাইডৰ পৰা আহিলে আপোনাৰ প্ৰথম ডিপুটো পাৰ হৈ চাগে ডিপুটোৰ ওচৰতে আছে। আৰু আমাৰ বিশেষ অফাৰ চলি আছে। আপোনাৰ এখন স্কুটি ল'লে বেটাৰী খেলা পৰিছে, এখন স্কুটি আপুনি অফাৰ পাব। আৰু লগত তেল ফুল টেংকি তেল পাব, এটা হেলমেট পাব। আৰু আপোনাৰ 20,000 দিলে আপোনাৰ এখন স্কুটি ওলাই যাব। বাইক যদি লয়, বাইক আপোনাৰ 30খন দিব লাগিব দাম দিলে। বাইকতো আপুনি ফুল টেংকি পাব, মানে এইটো দুইটাতে আছে। মাত্ৰ 20,000 টকাত এখন স্কুটি লাইভ বনি যাব। এপাক আহক,
চাই যাওক অসমীয়া উঠি অহা ল'ৰাই কষ্ট কৰি এটা ডিলাৰ স্থাপন কৰিছে ইয়াৰ পৰা কিনক যাতে এজন অসমীয়া মানুহে নিজৰ কষ্টৰ উপাৰ্জনখিনি পাব পাৰে আৰু অসমৰ উদ্যোগটো ব্যৱসায় উদ্যোগটো যাতে আমি আগুৱাই নিব পাৰোঁ জয় অসম আৰু মোৰ বন্ধুৰ পৰা মই বিদায় মাগিছোঁ মিতাক লগ পাবলৈ আহিলোঁ বহুত দূৰৰ পৰা আৰু আমাৰ বন্ধুত্ব সদায় এনেকৈ থাকক আপোনালোকে আশীৰ্বাদ কৰি যাব আৰু সকলোলৈ বিশ্বকৰ্মা পূজাৰ বহুত 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 শুভেচ্ছা থাকিলে আহিব দেই ডিলাৰ মই মাতি দিছোঁ ইয়াত বিশ্বকৰ্মা পূজালৈ আহিব সকলোকে নিমন্ত্ৰণ জনাইছোঁ থেংক ইউ গতিকে এতিয়া আহক নামঘৰ ভাগৰ নামঘৰীয়া আৰু কমিটিৰ আন আন সদস্যসকলৰ মুখেৰে জানো নামঘৰ ভাগৰ মাহাত্যৰ আচল ৰহস্য পৰম্পৰা আমাৰ ইয়াত সাধুবোৰ আছে আমাৰ গোটেই কামখিনি তাৰমানে সাধুবোৰৰ দেৰি চলে আৰু মই সেৱা পাতোঁ আৰু এখেতে তাৰমানে খাই আমাৰ যিখন মাতৃ ডাঙৰীয়া আসনখন এখেতে পাতে মই ডাঙৰীয়া ভাগ পাতোঁ আৰু আমি তেনেকৈ তাৰমানে অতীজৰ পৰা আমি চলাই আছোঁ বুঢ়া ভকতে যেনেকৈ আদেশ দিয়ে আমি তেনেকৈ পালি আহিছোঁ আমাৰ ইয়াত দুইভাগ সেৱা হয় তাৰমানে আমাৰ ডাঙৰীয়া হয় আৰু মাটি সেৱা ভাগো হয় আমি এই বাৰ্ষিক হিচাপে দোলৰ পূৰ্ণিমাৰ দিনা আমি এই 350 মানুহে একেলগে সেই বাৰ্ষিক সেৱা ভাগ পাতোঁ আৰু সেই সেৱাতে আমি মানে 3 দিনীয়া কাৰ্যসূচী হয় আৰু আমাৰ সেই সেৱা ভাগতে ৰাতিলৈ আমাৰ জাগিতি ডাঙৰীয়া এজন আহে যিখিনি সোধা হয় সকলোখিনি কয় আৰু গাঁৱৰ আৰু দেশৰ ৰাইজৰ সকলোৰে তাৰমানে কেনেকুৱা মংগল বাৰ্তা আমি সোধোঁ সেই মংগল বাৰ্তাবিলাক তেখেতে কৈ যায় ভালৰ দিনত ভাল বুলি কয় বেয়া দিনত বেয়া বুলি কয় গতিকে আমি তেখেতৰ ওপৰতে বিশ্বাস কৰি আৰু পৰম্পৰা আমি ধৰক কোন ককা দিনত আমি শুনামতে মানুহৰ আক্ৰমণৰ পিছতে এই ভাগ প্ৰতিষ্ঠা হোৱা হয় ন গতিকে মানুহৰ আক্ৰমণৰ পিছৰ পৰাই আমি পৰম্পৰা হিচাপে সেই ভাগতে আমি সেই সেৱা ধৰি আছোঁ আৰু ইয়াৰ পৰা অন্য কেও আহে আন দূৰণিৰ পৰাও আৰু তেখেতসকলৰ মনোকামনা পূৰ্ণ হয় এইটোকো আমি তেখেতসকলৰ পৰাই আমি শুনিছোঁ তাৰমানে বিশ্বাস কৰিছোঁ কাৰোবাৰ সঠিক সন্তান নহ'লে সঠিক সন্তানো তেখেতেই দিয়ে বুলি কয় আৰু সেয়া তেখেতসকলৰ মুখৰ পৰাই শুনিছোঁ আৰু তেখেতসকলৰ আমিও গম পোৱা তেতিয়া এই ইয়াৰ সঠিক সন্তানে ডেকাও হৈছে আৰু কোনোবা মানে ধৰক ডিগ্ৰী পাছ কৰি এতিয়া আহি ইয়াত সেৱা লৈহি তেওঁলোকে তাৰমানে সন্তান ইয়াৰ পৰাই আশীৰ্বাদ বিচাৰি তাৰমানে তেওঁলোকৰ সন্তান জন্ম হৈছে আৰু বহুতো মনোবাঞ্ছা পূৰ্ণ হয় কোনোবা চাকৰি হয় কাৰোবাৰ চাকৰি হয় কাৰোবাৰ অসুখ বিসুখ নিৰ্মূল হয় গতিকে এই ভাগতে সম্পূৰ্ণ বিশ্বাস ৰাখি আমাৰ গাঁৱৰ 350 ঘৰ মানুহৰ বাদেও আন সেৱকীসকল ইয়ালৈ আহে আৰু তাকে পৰম্পৰা হিচাপে আমি পালন কৰি আছোঁ আৰু কৰি যাম বুলি আমি দৃঢ় প্ৰতিজ্ঞ আৰু ভক্ত সদায় আহে তাৰমানে সদায় এদিন তাৰমানে খালী নাই কিছুমানে বন্তি দিবলৈ আহে কিছুমানে সেৱা পাতিবলৈ আহে কিছুমানে খিচিৰি দিবলৈ আহে কিছুমানে ভোজ দিবলৈ ভাত খুৱাবলৈ আহে কিছুমানে পায়স খুৱাবলৈ আহে কিছুমানে তাৰমানে বুট মগু লৈ আহে যাৰ যেনেকুৱা ইচ্ছা তেনেকৈ আমি তাৰমানে সকলোখিনি চলাই আহিছোঁ বৰ্তমান এতিয়ালৈকে লোকপ্ৰবাদ মতে এই মূল খুঁটাভাগ ব্ৰহ্মপুত্ৰ নদীয়ে বোৱাই এওঁলোকৰ গাঁৱলৈ লৈ আনিছিল আৰু তেতিয়াই এই খুঁটাভাগ প্ৰতিষ্ঠা কৰা হৈছিল কিন্তু খুঁটাভাগ প্ৰতিষ্ঠা কৰাৰ সময় বা তাৰিখ এওঁলোকৰ মনত নাই তেওঁলোকে কোৱা মতে তেওঁলোকৰ ককায়েও হয়তো নাজানিব কেতিয়া এই নামঘৰ ভাগৰ মূল খুঁটাভাগ প্ৰতিষ্ঠা কৰা হৈছিল আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পালে মই পুনৰবাৰ কৈছোঁ যেনেকৈ মই এই নামঘৰ ভাগত মূৰ দোৱাই সুফল পাইছোঁ জীৱনৰ দুখ দুৰ্দশা ৰোগ ব্যাধিৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ মহাপ্ৰভুৰ কৃপাত সক্ষম হৈছোঁ যাতে মোৰ দৰে আপোনালোকেও নিজৰ জীৱনৰ দুখ দুৰ্দশাৰ পৰা পৰিত্ৰাণ পায় সেই মানসেৰে এই ভিডিঅ'টো বনোৱা হৈছে গতিকে সকলোকে অনুৰোধ জনাইছোঁ যদি আপোনালোকৰ অন্তৰত সঁচাকৈ মহাপ্ৰভুৰ প্ৰতি বিশ্বাস আছে তেনেহ'লে যদি সম্ভৱ অকণমান কষ্ট কৰি এই নামঘৰ ভাগত এবাৰ মূৰ দোৱাই আহিব এই নামঘৰ ভাগত কেনেকৈ শৰাই আগবঢ়োৱা হয় কেনেকৈ সেৱা ধৰিবলৈ যোৱা হয় ইয়াৰ আগতীয়া খবৰৰ বাবে আপোনালোকে নামঘৰ ভাগৰ নামঘৰীয়াৰ লগত যোগাযোগ কৰিব পাৰে মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আৰু তলত নামঘৰীয়া দেৱৰ ফোন নম্বৰ দি দিছোঁ গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ যদি আপোনালোকে কেতিয়াবা এই নামঘৰ ভাগত সেৱা ধৰিবলৈ যায় তেনেহ'লে নামঘৰীয়া দেৱৰ লগত ফোনত যোগাযোগ কৰি ল'ব আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ সকলো ভালে থাকক কুশলে থাকক সুস্থ থাকক আৰু হাঁহি থাকক ধন্যবাদ জয় আই অসম